পুনৰ অসমীয়াৰ ওপৰত বঙালীৰ প্ৰভুত্ব বিবাহত কাম কৰোৱাবলৈ বুলি আনি দিনে ৰাতিয়ে কাম কৰাই প্ৰাপ্যৰ ধন নিদিওঁ বুলি কয় গৃহস্থই দিলে হাতত পইচা লৈও নিদিওঁ বুলি দম্ভালি মাৰে এইজন ব্যক্তিয়ে নিজৰ মাতৃভূমিতে প্ৰতিদিনে অপদস্থ হৈ আছে অসমীয়া তেখেতলোকে আমাৰ বা সূত্ৰে আমাক কণ্টেক্ট কৰিছিলে এটা মানে তেখেতলোকৰ মেকআপ আৰু ফটোগ্ৰাফীৰ বাবে তেখেতলোকৰ বিয়া এডভান্সৰ নামত মাত্ৰ 4,000 টকা দিছিলে তাৰ বিনিময়ত আমাৰ বাৰ পৰা 4,000 টকা পালো বুলি বেংক কাগজত সাইন কৰাই লৈছে সেইবোৰ কথাটো বাদ দিলো আমি বিয়াখন ফটো মাৰিলো তাই মেকআপো কৰিলে মেকআপ দেখি তাই নিজেই জপিয়াই দিছে মানে মেকআপ দেখি তাই মানে বহুত মানে ভাল পালে মোৰ মেকআপটো লৈছিলে আসলতে মেকআপ দেখি খুব ভাল পালে তাই ক'লে অ মা মই ইমান চেঞ্জ হলো এনেকে ক'লে তেতিয়া মেকআপ আৰ্টিষ্ট যেনে হলো মেকআপটো বেটাৰ হলে মানে হয়তো সুখী হ'ব ন ময়ো তেতিয়া সুখীয়ে হৈছিলো তাই ইমান সুখী হৈছিলে কাৰণে ময়ো সুখীয়ে হৈছিলো তাৰ পিছত আহিলে পইচা দিয়া কথাটো পইচাতে মেইন কেছটো হৈ গ'ল এতিয়া ইমান ডাঙৰকে যিহেতু পইচা দিয়া ক্ষেত্ৰত আমি যিহেতু চিনাকি থ্ৰুৱেদি বিয়াখন মানে আমাৰ ঠিক হৈছিলে তাৰ পিছত সেই চিনাকি থ্ৰুৱেদি আমি মানৱীয়তা খাতিৰত আমি সেই 4,000 এডভান্স লৈ পিনে আমি ফটোখিনি তেওঁলোকক দি থৈ আহিলো তেতিয়া তেওঁলোকে ক'লে বেংকলৈও গৈছিল তেওঁলোক দেই হয়তো মানুহৰ প্ৰব্লেম থাকে চবৰে প্ৰব্লেম থাকে সেইখিনি আমি বুজি পাইছিলো তাৰ পিছত বেংকলৈ গ'ল তেখেতলোক বেংকলৈ গৈ পিনে ক'লে লিংক ফেইল হ'ল আজি আপোনালোকক দিব নোৱাৰো সেইদিনাখন হৈছে কেই তাৰিখ আছিলে 7 তাৰিখ আছিলে 7 তাৰিখ 6 তাৰিখে বিয়াখন আছিলে 7 তাৰিখে আমাৰ তেওঁলোকৰ বাছি বিয়া এটা মানে অনুষ্ঠান মানে নিয়ম আছে সেইটো কৰি আমি পিছবেলালৈ ফটো ক্লিয়াৰ কৰি দিলো কাৰণ তেওঁলোক মানে ঘৰৰ থ্ৰুৱেদি অহা নিচিনা হৈছিলে ন বস্তুটো সেইকাৰণে আমি বিশ্বাস এটাত যিহেতু বিশ্বাস মানুহ যেতিয়া বিশ্বাস কৰিবলগীয়া হয় ন কিছুমান ক্ষেত্ৰত কৰি পিনে তেওঁলোকক মানে ফটোখিনি আমি দি থৈ আহিলো দেই ফটোখিনি দিয়াৰ পিছত তেওঁলোকে আমি তেতিয়া তেওঁলোকক কৈছিলো যে কেই তাৰিখে কৈছিলো 10 তাৰিখৰ আগত পেমেন্টটো কৰি দিব 10 তাৰিখৰ আগত যিহেতু বিয়াখন হৈছিল 7 তাৰিখ 6 তাৰিখে হৈছিলে বিয়া অনুষ্ঠান 7 তাৰিখে বাছি বিয়াৰ হেৰিটো নিয়মটো কৰি আমি পিছবেলালৈ আহি দিছিলো সেই বাছি বিয়াৰ নিয়মখিনি কৰি আমি গোটেইখিনি ফটো তেওঁলোকক দি থৈ আহিলো তেতিয়া তেওঁলোকে ক'লে কি ফটোখিনি দি থৈ যোৱা পেমেন্টটো আপোনালোকক কৰি দিম বুলি ক'লে মই তেতিয়া আমি দুইজনে কৈছো তেতিয়া 10 তাৰিখৰ আগত দাদা পেমেন্টটো কৰি দিব তেতিয়া আমাৰ লগত 3জন 4জন 5জনকে আমাৰ সাক্ষীও আছে তেওঁলোকে ক'ব তেতিয়া ক'লে কি তেওঁলোকে ঠিক আছে তোমালোকে 10 তাৰিখৰ আগত পেমেন্টটো পাই যাবা ঠিক আছে আমিও ধৈৰ্য ধৰি 10 তাৰিখলৈকে তেওঁলোকক মানে একো নকলো তাৰপিছত 10 তাৰিখৰ যিহেতু আগত দিম বুলি কৈছিলে আমি 10 তাৰিখে আমাৰ ফালৰ পৰা ফোন মাৰিলো তেখেতলোকক ফোন মাৰি ক'লো যে দাদা পইচাটোতো দিব লাগিছিলে আপোনালোকক ফটোটো ক্লিয়াৰ কৰি দি অহা হৈছে আপোনালোকেতো পেমেন্টটো ক্লিয়াৰ কৰি দিব লাগিব এনেকে বুলি ক'লো তেতিয়া তাৰপিছত দিছো বুলি ক'লে তাৰপিছত ককাইকলে ঠেলি দিলে মানে মোৰ দাদাই তোমাৰ পেমেন্টটো কৰি দিব কিন্তু ককাইকে মই হোৱাটছএপত মই মেছেজ দিছো মেছেজ চিন কৰিছে দুবাৰকে ফোন কৰিছো একো ৰিপ্লাই নাই আৰু একো এটা মানে ৰেছপন্স নাই আমি ফোন কৰিলো তাৰপিছত ফোন কৰি পিনে কয় দি আছো ৰবা পঠাই আছো এনেকে ক'লে দেই একাউণ্ট চেক কৰা বুলি কয় একাউণ্ট চেক কৰা এতিয়া পঠিয়ালো এনেকে চতুৱালে তেতিয়াতো আমাৰো ইমান মানুহৰ লগত যেতিয়া কাম কৰিছো আমিও গম পাই গৈছো তেখেতলোক মানে কেনেকুৱা আমাক যে চতুৱাইছে এটা গম পাই গলো তাৰপিছত তেওঁলোকে মানে তাৰপিছত ফোন কৰি আমি ফোন কৰো ফোন ৰিচিভ নকৰা হৈ গ'ল মেছেজ আমাৰ লগত স্ক্ৰীনশ্বট ভিডিঅ' সকলোবোৰ আছে দেই তেওঁলোকে যেতিয়া ৰেছপন্স নকৰিলে তেতিয়া আমি তেওঁলোকৰ ঘৰত গলো যিহেতু এটা বিগ এমাউণ্ট দিবলগীয়া পেণ্ডিং হৈ আছিলে সেইকাৰণে আমি ঘৰত যাবলগীয়া হৈ গ'লগৈ কাৰণ আমাৰ কষ্টৰ পইচা আমিতো এনে নাই কৰা ন আমি এজন ফটোগ্ৰাফাৰৰ কিমান কষ্ট সেইটো এজন ফটোগ্ৰাফাৰে নিশ্চয় বুজি পাব চিনেমেটোগ্ৰাফাৰে বুজি পাব মেকআপ
আৰ্টিষ্টে বুজি পাব এটা লোকৰ পৰা আন এটা লোকলৈ লোক মানে ট্ৰান্সফাৰ কৰিবলৈ কিমানখিনি কষ্ট লাগে কি লাগে হয়তো বুজি পাব বেয়া নাপাব কথাখিনি মানে কৈছো যদিও মানে কিবা কিবি ভুল হ'ব পাৰে ক্ষমা কৰি যাব কিন্তু মানে বহুত মানে সিহঁতি হাৰেছমেণ্ট কৰিছে আমাক মানে আচলতে সেইকাৰণে ভিডিঅ'ত মানে লাইভ আহিবলগীয়া হ'ল আমি আচলতে আৰু এটা কথা ঘৰ গৈ পোৱাৰ পিছত বাপেকে আমাৰ বান্দাতে ৰখায় তোমালোকে কিমান পোৱা 30,000 বুলি ক'লে পইচা জোকাৰিলে আমাৰ পইচাখিনি এনে জোকাৰিলে তাৰপিছত ভিডিঅ'টোতো আছে I will not pay you এনেকে কৰি কৈছে তোমালোকে যোৱা এনেকে কৈছে আমাৰ আগফালে কুকুৰ মেলি দিছে ভিডিঅ'ত আগফালে কুকুৰ মেলি দিছে এনেকুৱা অৱস্থা কৰি দিছে মানে তাৰপিছত আমি সেইটোৰ হোৱাৰ পিছত আমি ভিডিঅ' কৰি ললো যে সেইটো আমাৰ একমাত্ৰ এভিডেন্ট থাকিলে তাৰ পৰা সেইটো লৈ আমি থানাত যাম বুলি গোচৰ দিবলৈ যাম বুলি কোৱাত কোনোবা ফোন কৰি দিয়াত লগালগ এমাউণ্টটো ট্ৰেন্সফাৰ কৰি দিলে বাকী ৰিমেইনিং এমাউণ্টটো কিন্তু এতিয়া হৈ গ'ল আপোনাৰ কি কালি পেমেণ্ট কৰিছে আজিৰ ভিতৰত এটা ৱেডিং ভিডিঅ' এদিনৰ ভিতৰত কোনজন আপোনালোকেও জানে যে ভালকে বনালে কিমান দিন লাগে এটা ৱেডিং ভিডিঅ' বনাবলৈ আমাক কৈছে কি এদিনৰ ভিতৰতে ভিডিঅ' লাগে এনেকে কৈছে কৰপৰা দিয়া আমি নেজানো তোমাৰ কেৰিয়াৰ ধ্বংস কৰি দিম মোৰ লগত বহুত হাই প্ৰফাইলৰ মানুহ চিনাকি আছে এনেকে কৈছে আইনৰ তাক চাপিম তাৰপিছত আজি আকৌ ৰাতিপুৱা মোক ফোন কৰি কিনে মোক ভাবুকি দিছে কইনাই মই ঘৰলৈ মানুহ পঠিয়াই দিম মই তোমালোকৰ জিনা হাৰাম কৰি দিম মই বহুত বেয়া মাল ইভেন তাইৰ হাজবেণ্ডে তাইক প্ৰস্তুতি চৰিয়াই গাল ভাঙি দিম বুলি কৈছে সেইবোৰ অল সব A to Z কল ৰেকৰ্ডিং পৰ্যন্ত আছে মাকেও আনকি গালি দিছে ননসেন্স ষ্টুপিড বুলি গোটেইখিনি প্ৰুফ আমাৰ লগত আছে যিহেতু আমি ভয় কৰিবলগীয়া একো নাই আমি যেতিয়া সত্যত আছো আমাৰটোৱে জয় হ'ব কাৰণ কেলে এইটো কেছ আমাৰ লগত বুলি আজি হোৱা নাই বহুতৰ লগত হৈছে কিন্তু পেমেণ্ট বহুতে পাবলগীয়া থাকে কিন্তু এনেকে মাত নামাতে আমি আজি মাত মাতিবলগীয়া হৈছে কেলে আমি লাজ পাইছো গোটেই ফটোগ্ৰাফাৰ চিনেমেটোগ্ৰাফাৰ এণ্ড মেকআপ আৰ্টিষ্ট চব মানে হাঙুৰ খাই আহিছে এইটো কেছত আমাৰ লগত আমি সেইকাৰণে ইমান মনে মনে থাকিব নোৱাৰোতো সেইকাৰণে আমি মাত মাতিছো আৰু আমাক এনেকে কৈছে কল ৰেকৰ্ডিং আছে আপোনালোকে এইটো লাইভ হৈ যোৱা পাছত আমি সব লাগে হলে স্ক্ৰীনশ্বট ভিডিঅ' লাহে লাহে আপোনালোকে পাব তাৰপিছত তাই কৈছে এনেকে ফোন কৰি কৈছে তোমাক কি বুলি কৈছিলে ফটোগ্ৰাফাৰ কৈ দিয়া কেমেৰামেনে হয় কেমেৰা ধৰিছে যেতিয়া কেমেৰামেনে হয় তোৰ লগতে হেৰি নাই তই বস্তু দিবিনে নাই এনেকে কৈছে সেইটো হুৰত কৈছে সেই কেমেৰা ধৰিছ তো কেমেৰামেনে হয় ন তোক ফটোগ্ৰাফাৰ কম নেকি এনেকে কৈছে মানুহক এটা কথা কোৱাৰ ঢং আছে বা কিবা আছে বিয়াখনতো আমাক লাজ দিছে আচলতে চিনেমেটোগ্ৰাফাৰকো লাজ দিছে তেনেকুৱা কৰিলে ইহঁতি মানে এনেকুৱা বেয়াকে মানে মানুহক নকয়তো আচলতে আমি কাম কৰিছো হয় পইচা কাৰণে সকলোৱে কাম কৰে আত্মসন্মান আছে ন ইমান আমি মানে হেৰি কৰি যোৱা নাই পইচা কাৰণে পইচা ডাঙৰ কথা নহয় আজি পইচা দিয়ক নিদিয়ক সিহঁতে পেমেণ্টটো কৰিলে দেই ক্লিয়াৰ কৰাৰ পাছত সিহঁতে এনেকুৱাকে আমাৰ ওপৰত মানে হেৰি কৰিছে হাৰেছ কৰিছে নহয় আমি মানে কি উপায় ল'ম ধৰিব পৰা নাছিলো তাৰপিছত আমি দুইজনে আলোচনা কৰিলো যিহেতু পটককেনে আইনৰ মানে ওচৰ চপাতকৈ আমি আজিকালি যিহেতু ছ'চিয়েল মিডিয়া ইমান এটা এক্টিভ প্লেটফৰ্ম হয় ন আমি ইয়াত মানে অহাটো বেছি উচিত বুলি ভাবিলো হা সেইকাৰণে আমি লাইভ আচলতে আমাৰ একাউণ্টত চাব আমি নাহোৱে এনেকুৱা আহিয়ে পোৱা নাই বাধ্য হৈ গৈছো ইমান মানে এনেকুৱা কৰিব বুলি জনা নাছিলো তাৰপিছত ভিডিঅ'নো এদিনৰ ভিতৰত কোনোবা চিনেমেটিক ভিডিঅ' এটা ওলাই নেকি চবেই গম পাব সেইটো কথা মেকআপ বেয়া হৈ গ'ল যোনজনী ছোৱালীয়ে মেকআপ পাই পিনে জঁপিয়াই উঠিছিলে সেইখিনি নাজানিছিলো মই এনেকুৱা কেছ হ'ব বুলি সেইখিনিও আমি ভিডিঅ' কৰি ৰাখিলোহেঁতেন যদি মানে এনেকুৱা এটা কেছ হ'ব বুলি জনাহেঁতেন কাৰণ তাই জঁপিয়াই উঠিছে কৈছে কি মা মোৰ লুকটো ইমান চেঞ্জ হৈ গ'ল প্ৰস্তুতি থেংক ইউ এনেকে কৈছে দেই তোমাক এনেকে মেহেন্দি লুক মই কৰিছো বিয়াৰ মেকআপ মই কৰিছো তাৰপিছত সকলোবোৰ কৰিছো তাৰপিছত হ'ল কি তেনেকে ক'লে যেতিয়া মই মেকআপ কৰাৰ পাছত ব্ৰাইডক সদায় কৰোঁ তুমি হেপিনে এইটো মেকআপ লৈ তোমাৰ কিবা চেঞ্জ কৰিবলগীয়া আছে নেকি কোৱা তেতিয়াহ'লে মই কাৰণ সকলোৱে মানে এটা মন থাকে ন সেই স্পেচিয়েল দিনটোত মানে নিজকে স্পেচিয়েলকে সজাই তোলা মই যদি মোক সেইটো দিনত মানে বাছি ল'ব ন কাৰণ মোক সেইটো দিনত মোক মেকআপ কৰিবলৈ চান্স এটা আছে মইতো বেষ্ট কৰিব লাগিব বেষ্ট দিব লাগিব আচলতে তাৰপিছত সেইটো কথাৰ কাৰণে মই নিজেই মানে বেষ্ট আৰু আপোনালোকে এতিয়া
লাহেকে বিফৰ আফটাৰ দি এজনী ব্ৰাইডৰ বিফৰ আফটাৰ কেতিয়াও নাযায় আচলতে বিফৰ আফটাৰ নাযায় কাৰণ কেলে সিহঁতৰ চবৰে এটা বিউটি থাকে ন মই কলা হলো মোৰ কলা হলো যদিও মোৰ এটা বিউটি তুমি কলা হলা তোমাৰ কলা হোৱাটো তাতো এটা বিউটি সোমাই থাকিব পাৰে সেইকাৰণে আমি মেকআপ আৰ্টিষ্টে কেতিয়াও বিফৰ আফটাৰ দিবলৈ নাযাওঁ তেতিয়া আচলতে ইটিকিং কৰা নিচিনা হয় আচলতে কইনাজনীক ন সেইবোৰ কেতিয়াও নকৰোঁ কিন্তু তাই যেতিয়া কি মেকআপ কৰিছে ইমান ফাল্টু মেকআপ যোনজনী কইনাই আচলতে মেকআপটো পাই ইমান সুখী হ'ল পইচা দিবলগীয়া পাছত পইচাখিনি ক্লিয়াৰ কৰাৰ পাছত এই মেকআপটো বেয়া হৈ গ'ল আচলতে আমি কি বুজিলোঁ মানে সিহঁতৰ পইচা দিবলৈ মনেই নাছিল